जिल्लानि 35 नं मुदैबारि बिटिसि समस्तियाव दिनै इउपिपिएलनि बिसायख'थि मेल बटियामारि बाथौ थानसालिनि लांगोनायाव खुंफुङो। बे मेलाव गोबां सुबुङा इउपिपिएल दोलोआव हेफाजाब होफैनायखौ नुनो मोननाय जायो। 35 नं मुदैबारि समस्तिनि बिजाथि एन्थनी बसुमतारीखौ मदद होना इउपिपिएल हानजायाव लोब लोब हेफाजाब होफैदों। इउपिपिएल मेरु आफादनि लेङाइ आफादगिरि इउसुफ आली बिथाङा संनाय ओंखामखौ गोबां बोसोरजों जाबाय। बे बोसोराव प्रमोद बर'खौ ओंखाम बानायनो थाखाय जों बयबो हेफाजाब होनांगौ। हाग्रामा महिलारिया थांनाय 15 बोसोराव जेसेबां खामानि मावदों जों बांसिन बे बोसोराव जों बांसिन बेनिफ्राय खामानि मावगोन। रायजो राजा नोंथांमोन आरो मोनसे बाथ्रा भारतनि गाहाय मन्त्रि नरेन्द्र मोदीजों राहुल गान्धीया रुजुजाया एबा समाया ना प्रमोद बर'जों हाग्रामा महिलारिया गोरोब जाया ना प्रमोद बर'जों हाग्रामा महिलारिया गोरोब जाया। प्रमोद बर'आ हाग्रामा महिलारिनि गोबां दंसिंथाराव दंखार। लोगोसे हरिसिंगा समस्तिनि इउपिपिएलनि बिजाथि सन्जय स्वर्गियारिया मेलाव बाहागो लायो। मेलनि गेजेरजों बिथाङा बुङो फैदों जे फैबाय थानाय जि बिसायख'थियाव जोङो जाहाथे ट्रेक्टरनि सुबियाव जोङो भट होनानै देरहासार खालामो आरो जे আমাৰ ইউসুফ আলী ডাঙৰীয়াই যি কৈব যে আজি তাৰিখত আমি 30খন আৰু 32খন আসন পদ আমি নিশ্চিত হৈ আছে। এইটো কাৰণে ৰাইজ জাবৰ কথা যিবিলাক কথা আপোনালোকৰ ওচৰত কৰে বিশেষ কৰি ময়ো কম যে যি ভূমিৰ অধিকাৰৰ কথা যে যি ভয়ংকাৰৰ কথা যি মানে কথাবিলাকে যি ইস্যুবিলাকে লৈ তেওঁলোকে খুব মানে এটা দুৰ্বলতা যি শ্ৰেণীত আৰু এই শ্ৰেণীত তেওঁলোকে সোমাই পৰিছে। আপোনালোকে জানে যে আজি তাৰিখত ইউপিপিএল দলতে বড়ো জাত ট্ৰাইবেল জাত মাইনৰিটি জাত गुबुन बेबायदिनो हारि आरो हारिसा बिथांमोननि गेजेराव जों हाबबाय थादों। किन्तु আজি तारिखत बिपिएफ दले जिहेतु आमार ट्राइबेल गाँव ओनसोलत তেওঁলোকে সোমাব নোৱাৰে, তেওঁলোকে আমাৰ ট্ৰাইবেল বড়ো ওচৰত আৰু সোমাব নোৱাৰে, তেওঁলোকক আৰু আমাৰ বড়ো আৰু ট্ৰাইবেল সকলে আৰু বিদায় দি দিছে, নাঙলক ভোট বাই দিছে। এই কাৰণে তেওঁলোকে মানে কি কয় আমাৰ যি মানে জনগোষ্ঠী সকলৰ যি মানে জেনেৰেল লোকসকলৰ মাজত তেওঁলোকে সোমাব বিচাৰিছে, ক'ব বিচাৰিছে যে বিটিআৰ চুক্তি বা যি মানে বিটিআৰ ইউপিপিএল দল যেতিয়া চৰকাৰ আহিব আপোনালোকৰ ভূমিৰ অধিকাৰ নাথাকিব, আপোনালোকৰ ভাষা নাথাকিব, আপোনালোকৰ স্বাভিমান নাথাকিব, আপোনালোকৰ সাহিত্য নাথাকিব, আপোনালোকৰ সংস্কৃতি নাথাকিব। এই ধৰণৰ তেওঁলোকে অপপ্ৰচাৰ কৰি আছে। 35 नं मुदैबारि इउपिपिएल ब्लक कमिटिनि नेहाथारि पबित्र बसुमतारीया खौरांगिरिनो फोरमायो दि इउपिपिएलनि खुंनो लानाय दिनैनि हाबाफारिखौ मिथिना बिपिएफनि हेफाजाबगिरिया थांनाय हराव इउपिपिएलनि पोस्टार बेनारखौ बिसिजोबो होनना बे जाथायखौ गोख्रों रावजों सोंखारियो बसुमतारी बिथाङा। रिपर्ट भुवन बनिया आरो जितेन बसुमतारी निउज 24 बडलेण्ड। কিন্তু অতিকৈ দুখ লগা কথা যেহেতুকে আমাৰ বুটিয়ামাৰি বালিপাৰা গাঁও বা পুঠিয়াখান গাঁৱত আমাৰ 80% ইউপিপিএলৰ সাপোৰ্টাৰ হৈ আছে। যেহেতুকে আজি আমি ইয়াতে মিটিংখন অনুষ্ঠিত কৰিব লৈছিলোঁ, সেই সময়তে এই কথাটো গম পাই আমাৰ বিপিএফ দলৰ কিছু কৰ্মকৰ্তাই যোৱা ৰাতি 1 বজাত তেওঁলোকে আমাৰ পোষ্টাৰবিলাক ফালিছে আৰু লগতে তেওঁলোকৰ ফ্লেগবিলাক মানে উৰুৱাই থৈ গৈছে। আমি সেইটো বেয়া পোৱা নাই, গণতান্ত্ৰিক দেশত সকলোৰে ফ্লেগ বা পোষ্টাৰ মানে লগাৰ কাৰণে অধিকাৰ আছে, কিন্তু এটা দলে আনটো দলক সন্মান জনাটো অতিকৈ প্ৰয়োজন। কিন্তু এতিয়া যেহেতুকে আমাৰ ইউপিপিএল দলৰ আমাৰ বিটিআৰ অঞ্চলৰ যেটো উত্থান দেখিছোঁ আৰু সেই উত্থানত মানে সংকিত হৈ তেওঁলোকে মানে যিকোনো কাম জঘন্য কাম কৰাৰ কাৰণে তেওঁলোকে মানে আগবাঢ়িছে। এতিয়া
বিশেষকৈ মোৰ গাঁওখনত আমাৰ যিটো চুবা সেই চুবাত আমাৰ 84 ঘৰ গিৰি আছে 84 ঘৰ গিৰিৰ ভিতৰত আমাৰ 80 ঘৰ গিৰিয়ে আমাৰ ইউপিপিএলৰ সাপোৰ্টাৰ আৰু যেহেতুকে আমি সকলো এবাৰ এটা পৰিৱৰ্তনৰ স্বাৰ্থত আমাৰ যেহেতুকে আমি লাগি আছো ইউপিপিএল দলৰ হৈ আৰু গোটাই ৰাইজে আমাৰ হিল দল ভাঙি ইউপিপিএল দলৰ সাপোৰ্টৰ কাৰণে ওলাই আছে আৰু মিটিংখন অনুষ্ঠিত কৰাটো আজি ৰাইজৰ এটা বিপুল মানে সমৰ্থনত সাকসেছ হৈছে আৰু আজি সেই কথাটোকে তেওঁলোকে তাৰমানে বিপৰীত দিশত নি তেওঁলোকে মানে শংকিত হয় আমাৰ গাঁওখনত এটা বদনাম আনিব পাৰে নেকি আমাৰ ইউপিপিএলৰ লগত তেওঁলোকে কিবা মানে সংঘাত এটা জন্মাব পাৰে নেকি সেই চিন্তা চৰ্চা কৰিছে কিন্তু আমি তেনেকুৱা ধৰণৰ কোনোদিন সংঘাত নিবিচাৰো তেওঁলোকে পোষ্টাৰ ফালিছে আমাৰ বাটত ফ্লেগ উৰাই থৈ গৈছে আমাৰ ক'বলগীয়া একো নাই কাৰণ ভোটটো ফ্লেগে আৰু পোষ্টাৰে নিদিয়ে ভোটটো দিব ৰাইজে আৰু জনসাধাৰণে বুজি পাইছে ৰাইজে বুজি পাইছে ভোট ক'ত দিব লাগিব আৰু সেই হিচাপত ইউপিপিএল দলে আমাৰ মুদৈগুৰিৰ পৰা নিশ্চিতভাৱে আমাৰ কেণ্ডিডেট এন্থনী বসুমতাৰী ডাঙৰীয়া জিকিব আৰু আমাৰ গাঁও ৰাইজে সকলো ৰাইজে তেওঁক ভোট দি তেনে নিৰ্বাচিত কৰি আমাৰ কোকৰাঝাৰলৈকে পঠাই দিব তাতে আমাৰ কোনো মানে সন্দেহ নাই আৰু এতিয়া আমি যেহেতুকে আমি এজন ইএম আমি মুদৈবাৰী অঞ্চলৰ বাকী ৰাইজ হিচাপে যেহেতুকে আমি এজন ইএম হৰিয়াম প্ৰাক্তন ইএম আৰু আমি এটা ইএম ইয়াৰ পৰা আমি মানে নিৰ্বাচিত কৰি লৈ আমি ইএম বিচাৰিছোঁ আমি এন্থনী বসুমতাৰী ডাঙৰীয়া জিকাটো আজি 100% নিশ্চিত কিন্তু তেওঁক যাতে আমি ইএম হিচাপে পাব পাৰোঁ সেই হিচাপতে আমি কাম কাজ কৰি আছোঁ আৰু ইউপিপিএল দলক আজি ইউপিপিএল দলক টক্কৰ দিব পৰা বিটিচি আমাৰ বিশেষকৈ আমাৰ মুদৈবাৰী অঞ্চলত তেনেকৈ এটা দ্বিতীয় দল নাই আপোনাৰ বিপিএফে ভাবি আছে বহুত মানে তেওঁলোকে ফাটা লেকচাৰ মাৰি থাকে সভাই সমিতিয়ে কিন্তু তেওঁলোকৰ এই ফাটা লেকচাৰ এবাৰ কাম নিদিব আৰু এবাৰ আমাৰ 32,000 আমাৰ ইউপিপিএল দলৰ মানে আমাৰ কৰ্মী আছে এতিয়া আমাৰ বিশেষকৈ মুদৈগুৰি আমাৰ কনষ্টিটুৱেঞ্চিত আৰু ভোটাৰ্ছ ৰাইজ আছে আমি ভোটাৰ ৰাইজ আৰু আমাৰ কৰ্মী মিলাই 32,000 আছে 32,000 যদি ভোট দিব লাগে তেতিয়াহ'লে আৰু কোনোবাই ইয়াতে কিবা মাথা মাৰি কিবা লাভ আছে জানো এইবিলাক গোটাইবোৰ গম পাই তেওঁলোকে শংকিত হৈ গৈছে কিন্তু জগদীশ চৰকাৰে কৈছে মানে মুদৈপুৰ সমষ্টিত তেখেতে এমচিএল আৰু ইএম থকাৰ বহুত উন্নত কৰিছে সেইটো ৰাইজে উত্তৰটো দিব কাৰণ ৰাইজে সেইটোৰ কাৰণে আজি আমাৰ 32,000 ফেমিলি মেম্বাৰ ইউপিপিএল দলৰ মুদৈবাৰী হিচাপে আৰু সেইটোৰ কাৰণে মানে জগদীশ চৰকাৰে এতিয়া কৈছে বোলে বহুত উন্নতি কৰিছে কিন্তু তেওঁ উন্নতি কৰিছে হয় আমি উন্নতি নকৰা বুলি নকওঁ কিন্তু ব্যক্তিগত উন্নতি তেওঁৰ আজি বিভিন্ন ঠাইত তেওঁৰ মাটি সম্পত্তি গঢ়ি উঠিছে তেওঁৰ মানে ক'ৰবাত বাগান বনাইছে ক'ৰবাত ঘৰ বাৰী বনাইছে তেওঁ নিজৰ উন্নতিটো কৰি লৈছে আৰু যিবিলাক তেওঁ মানে ভুৱা প্ৰতিশ্ৰুতিৰে তেওঁ চাকৰি বাকৰি দিলে সেইটোতো ৰাইজে গম পায় আৰু ৰাইজে জগদীশ চৰকাৰ বুলি ক'লে মুখ কচাই দিয়ে আজিৰ ডেটত জগদীশ চৰকাৰৰ তেওঁতো ইয়াতে জিকাটো কথাটো আহিয়ে নপৰে তেওঁ কণ্টেষ্টতে নাহে সেইটোৰ কাৰণে মুদৈগুৰি ৰাইজে তেওঁক কেতিয়াবাই বিদায় দিছে আৰু তেওঁৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁ শেষবাৰৰ কাৰণে এবাৰ মানে তেওঁ ট্ৰাই কৰিব আৰু কৰক গণতান্ত্ৰিক দেশত চবৰে অধিকাৰ আছে তাত আমাৰ ক'ব লাগে একো নাই কিন্তু ইয়াতে মাথা মাৰি লাভ নাই জগদীশ চৰকাৰ ডাঙৰীয়াই